গুড ইভিনিং গাইজ। আজি একদম ৰাতিপুৱাৰ পৰা এক্সাইটেড হৈ আছিলোঁ। ফটককৈ ডিউটি কৰি আহিলোঁ বিকজ আজি পূজাৰ বন্ধ দিছে, চ' ঘৰলৈকে যাম। তাৰপিছত এয়া দেউতা আৰু ভণ্টিয়ে নিব আহিল আৰু আমি ঘৰৰ পৰা বাহিৰে কলাইগাঁৱলৈ গৈছোঁ, কাৰণ আমি কলাইগাঁৱৰ পৰাই বজাৰ কৰোঁ, মানে কাপোৰ কিনো পূজাৰ। ইয়াৰ মাজতে পূজাথলী এখনো দেখালোঁ, বৰ ভাল লাগিল। এয়া আহি পালোঁ আমি দাদাৰ দোকান বিনায়কন চানিলৰ দোকান। চ' মাৰ কাৰণে কাপোৰ ল'লোঁ, ইয়াতে চাদৰ মেখেলা এযোৰ ল'লোঁ। তাৰপিছত আমাৰ কাৰণে কাপোৰ চাই আছোঁ, এই দেউতা দাদা দুটাতে তাতে বহিছে। তাৰপিছত ভণ্টিৰ কাৰণে কাপোৰ চালোঁ, মোৰ কাৰণে কাপোৰ চালোঁ। মই দুযোৰে কাপোৰ ল'লোঁ, তাৰপিছত তাইও ল'লে। এই মই নিজকে এবাৰ দেখাইছোঁ মিৰৰখনত, এই ছবিদা আহিছে। ছবিদাক কৈ আছোঁ কি মোৰ এটা ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপিছত পেট পূজা কে লিয়ে গয়া থা, তাতে আমি সমোচা খালোঁ, এইয়া পেটিছ খাইছোঁ। এক পেটিছ ইমান টেষ্টি আছিল, কি ক'ম, সঁচাই বহুত টেষ্টি লাগিল। তাৰপিছত পেষ্ট্ৰি এটাও খালোঁ, পেষ্ট্ৰিটো সঁচাই বহুত ধুনীয়া আছিল। তাৰপিছত আকৌ দেউতাই গম পোৱা নাছিল যে আমি কিবা খালোঁ বুলি। তাৰপিছত দেউতাই খোৱালে চিকেন পকৰা, আমি দুয়োটাই একদম চিকেন পকৰা খালোঁ। তাৰপিছত এইখন হৈছে মোৰ চবতছে ফেভৰেট দোকান, য'ত মই ফাষ্টফুড খাওঁ। মানে কলাইগাঁৱত আহিলে আমি এইখন দোকানতে বেছিভাগ ফাষ্টফুড খাওঁ, যিহেতু দেউতায়ো এওঁলোকৰ লগত বহুত ভাল। বা আমাৰ যদি মানে ঘৰত কিবা কাজ কৰ্ম থাকে, ইয়াৰ পৰাই খোৱা বস্তুবিলাক অৰ্ডাৰ দি কিনে লৈ যায়। বৰ ধুনীয়া আৰু বহুত টেষ্টি বনায়, অকল ফাষ্টফুড বুলি নহয়, বাকী বেকাৰী বস্তুবিলাকো পায়। তাৰপিছত ইয়াৰ পৰা লৈ যায়। এইখন হৈছে আমাৰ বাকীৰ দোকান, য'ৰ পৰা আমাৰ গেলামালৰ সামগ্ৰীখিনি লোৱা হয়। তাৰপিছত এতিয়া বৰ্তমান ঘৰলৈ ৰাওনা হৈছোঁ। এতিয়ালৈকে ঘৰ পোৱাই নাই, এয়া বজাৰ কৰি উঠি এই অৱস্থা গাড়ী আৰু আমাৰ একদম বহুত ভাগৰ লাগি গৈছে, টায়াৰ্ড ফিল হৈছে। এয়া ভকতপাৰা আহি পালোঁ। মানে আমাৰ যিটো ৰাস্তা আছে সেইটো বেয়া বাবে আমি আকৌ এপাক ঘূৰিব লগা হৈছে, বৰবাগান চাৰিআলি হৈ ভকতপাৰা হৈ ঘৰলৈ আহিব লগা হৈছে। ফাইনেলি ঘৰটো দেখা পালোঁ, বা বহুত আফটাৰ 6 months মই আমাৰ ঘৰখন দেখাইছোঁ। মা বহি আছে, তাৰপিছত চাওমিন লৈ আহিছিলোঁ দীপ্তিৰ পৰা, তাতে চিকেন পকৰা খাইছোঁ, এতিয়া চাওমিন খালোঁ। তাৰপিছত এয়া মাৰ কাৰণে ৰিহা এখনে, কেঁচা পাটৰ চিট এযোৰে, বিলাউজ দুটা আৰু পেটিকোট এটা লৈ আহিছোঁ। তাৰপিছত এইটো ভণ্টিৰ বাবে আনিছোঁ ব্লেক কালাৰৰ এটা পেণ্ট এণ্ড স্পৰ্টিং। আৰু মই এইবাৰ ভালেই হ'ল দিয়া, দুযোৰকৈ লৈ ল'লোঁ কুৰ্তিছে, একদম দুটা পিংকে বাৰু, কিন্তু বৰ ধুনীয়া লাগিছে দুযোৰে। মই আপোনালোকক শ্বৰ্ট ভিডিঅ'ত দেখাই দিম। তাৰপিছত শৰাই দিছিল, আজি 33 আছিল, কাৰণ ষষ্ঠী আছিল বাবে, চৰি দেই ফটককৈ মিষ্টেক হৈছে। এয়া মই বৰা বনাইছোঁ আৰু দালি বনাইছোঁ, কাৰণ আজি দিনটো মই একদম হোটেলতে খাই থকাৰ নিচিনা হৈছে। ৰাতিপুৱা ডিউটিলৈ গ'লোঁ, তাতে পৰঠা খালোঁ। তাৰপাছত ইয়াতে আহি পিনি এই হোটেলত দাদাই কিবা কিবি খোৱালে, সেইবোৰ খালোঁ। মানে আপোনালোকেতো দেখা পাইছে ন মই কি খালোঁ, পেটিছ চেটিছ, তাৰপিছত আকৌ চিকেন পকৰা, আকৌ ঘৰত আহি চাওমিন। চ' এতিয়া ভাবিছোঁ একদম নিৰামিষ ভাত খাইছোঁ, একদম চিম্পল খানা, দালি, বৰা আৰু পটল ভাজাৰ বুলি নাই। মই ফ্ৰেছ হৈ আহিলোঁ, এতিয়া শুম। গুড নাইট এণ্ড চি ইউ টুমৰো। আকৌ লগ পাম অন্য এটা ভিডিঅ', বাই বাই।